যি দলে ভাল কাম কৰিব তাকে ভোট দিম। যি দলে ভাল কাম কৰিব তাকে দিম ভোট। 1200 টকা দিলে কি হ'ব মহিলাবিলাক? আমি নিউজটা চলাই চাব নোৱাৰা হৈ এক নম্বৰ কথা। বিজেপি দলক আপুনি সমৰ্থন। অসম খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। মই সমাগত 2026 চনৰ অসম বিধানসভা নিৰ্বাচন। অসম বিধানসভা নিৰ্বাচনৰ পাক মুহূৰ্তত ৰাইজৰ মতামত কি? ৰাইজে বৰ্তমান সময়ছোৱাৰ চৰকাৰখনক কিমান দূৰ ৰাইজে সমৰ্থন কৰিছে বা চৰকাৰখনৰ শেহতীয়া কাম কাজক লৈ ৰাইজ কিমান সন্তুষ্ট, এই সম্পৰ্কে সাধাৰণ ৰাইজৰ মতামত ল'বৰ বাবে আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ মংগলদৈৰ মাজমজিয়াত। আমি মংগলদৈৰ মাজমজিয়াৰ সাধাৰণ জনতাৰ পৰা তেওঁলোকৰ মতামত লোৱাৰ বাবে আমি কিছু প্ৰয়াস কৰিম। আহক তেন্তে বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। বাইদেউ, যিহেতু সমাগত অসম বিধানসভা নিৰ্বাচন, গতিকে অসম বিধানসভা নিৰ্বাচনক লৈ আপোনালোক ইতিমধ্যে সাজু ভোটাৰ হিচাপে বৰ্তমান চৰকাৰখনক লৈ আপুনি কিমান সন্তুষ্ট? হয়, নমস্কাৰ। মই শনিবাৰে বজাৰৰ মহিলা বাৰু 2019 চনত চুটি চাই আমাক এই বজাৰখন দিছিলে। তেতিয়াৰ পৰা বজাৰখনলৈ আহি আছোঁ, বেচা বিক্ৰী কৰি আছোঁ বাৰু। তাৰপিছত আপুনি বাৰু বিধানসভাৰ বিষয়ে সুধিলে, ইলেকশ্যনৰ বিষয়ে। আমি বিধানসভা ইলেকশ্যনৰ বিষয়ে ক'বলৈ গ'লে একোৱেই নাজানো দিয়াচোন বাৰু। তথাপিও নজনা কাৰণে মই এটা কথা কৈছোঁ, আমি যিখন চৰকাৰ চলি আছে বৰ্তমান তেওঁৰ পৰা বহুতখিনি সহায় পায়ে আছোঁ। আৰু আগলৈও যেনেবা যিখন চৰকাৰে আমাক সহায় কৰে তেতিয়াও মহিলাখিনি তেওঁলোকক আমি চাপোৰ্ট কৰিম বুলি আশা কৰিছোঁ। একেবাৰে আপোনালোকে এই মুহূৰ্তত ক'ব বিচৰা আমি বেছিভাগে ক'ব নোৱাৰোঁ দিয়াচোন বাৰু। বা বছৰকেইটাত আমি পাইছোঁ, বহুতখিনি সহায় পাইছোঁ বাৰু চৰকাৰখনৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি 100ৰ ভিতৰত কিমান নম্বৰ দিব? মই 100ৰ ভিতৰত আমাৰ বহুতখিনি পাইছোঁ, কিছুমানে পোৱা নাই বুলি আগতে পাম বুলি আশা কৰিছোঁ। আৰু ভৱিষ্যতে আমি যিখন চৰকাৰে নহওক, যিখন চৰকাৰ বুলিয়ে নহওক, মধ্যবিত্ত মহিলাখিনিক যদি আমাক সহায় কৰে তেওঁলোকে আমি চাপোৰ্ট কৰিম বুলি আশা কৰিছোঁ। গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ হওক, গৌৰৱ গগৈক আপুনি কিমান নম্বৰ তেখেতৰ শেহতীয়া কাম কাজ গৌৰৱ গগৈ আমি নিজৰ পেটৰ বা ল'ৰা ছোৱালীক চিন্তা কৰিব পাৰোঁ। তথাপিও আমি যিহেতু সুধিছোঁ আমি যিখন চৰকাৰ যিখন চৰকাৰে আমাক সহায় কৰে, আগলৈ আগুৱাই দিয়াত সহায় কৰে, আমি তেওঁলোকক। অৰ্থাৎ তেখেতে উল্লেখ কৰিছে যে আগন্তুক যিটো দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব, সেই দলটোৱে যাতে অনাগত দিনত দৰিদ্ৰ মহিলাৰ বাবে উন্নয়নমূলক কাম গ্ৰহণ কৰে, তাৰ বাবে তেখেতে সেই আশা এই মুহূৰ্তত ব্যক্ত কৰিছে। যিহেতু সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ সাধাৰণ জনতাৰ মত কি, এই সম্পৰ্কে সাধাৰণ জনতাৰ পৰা কিছু মন্তব্য লোৱাৰ আমি প্ৰয়াস কৰিছোঁ। অসম খবৰ তৰফৰ পৰা এজন যুৱক আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। দাদা, আপোনাক নমস্কাৰ জনাইছোঁ অসম খবৰ তৰফৰ পৰা। সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ আপুনি এজন ভোটাৰ ৰূপে কিমান প্ৰস্তুতি চলাইছে? মানে ধৰক চাই লওক, এতিয়া ধৰক বিধানসভা ইলেকশ্যনটো আহি আছে, চৰকাৰৰ কথা নহয়, কাৰণ আমাৰ সাধাৰণ জনতাই ধৰক যেনেকৈ আমাৰ বহুত মানে দুখীয়া মানুহ আছে ধৰা, তেনেকুৱা সেই হিচাপত ধৰক তেওঁলোকে যেন সুৰক্ষা এটা পায়, তেনেকুৱা 1 নম্বৰ সুৰক্ষা হৈছে বস্তুৰ মূল্য বহুত বাঢ়িছে। আমি নিউজটা চলাই চাব নোৱাৰা হৈ 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে আমাৰ ডিজিটেল মিটাৰ দিছে, তাতেতো আৰু মানে কথা ক'ব নোৱাৰি, বিলৰ ওপৰত বিল আহে। গতিকে মই এইটোৱে অনুৰোধ জনাম, যোন চৰকাৰে নাহক, আমি কংগ্ৰেছ বুলি নহয়, বিজেপি বুলি নহয়, চৰকাৰত আমি কোনো বিৰোধিতা নকৰোঁ বা অমুক চৰকাৰ বেয়া বা অমুক চৰকাৰ বেয়া। আমাক সাধাৰণ জনতাক সা সুবিধা লাগে, সকলোৱে চলিব পাৰে। আমি হাজিৰা কৰা মানুহ এটা হাজিৰা কৰি কিনে বজাৰত যোৱাৰ লগে লগে তেওঁৰ পইচা শেষ হৈ যায়, 500 টকা এটা হাজিৰা পায়। 1 লিটাৰ মিঠাতেল কিনিব গ'লে 200 টকা। গতিকে চলিব কেনেকৈ? আমাক সাধাৰণ জনতাক এইটোৱে লাগে যে আমাক সুৰক্ষা দিয়ে, বস্তুৰ মূল্য বৃদ্ধি কমক, সেইটো আমি বিচাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি এজন মুখ্যমন্ত্ৰী ৰূপে তেখেতৰ যিসমূহ কাম তেখেতে গ্ৰহণ কৰিছে, সেই কামক লৈ আপুনি কিমান সন্তুষ্ট? তেওঁৰ কাম তেওঁ কৰিছে, তেওঁ কিবা এটা ধৰক ভাল আগলৈ কিবা এটা ভাল মানে পদক্ষেপ ল'ব, সেই হিচাপে তেওঁৰ কামখিনিত মই বিৰোধিতা মই নকৰোঁ। যিহেতু কৰিছে মানে ভালে কৰিছে,
আগলৈ আৰু ভাল কৰিব বুলি মই আশা কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা, আপুনি বহু ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিয়ে। সাধাৰণ জনতাৰ মতামত ল'বৰ কাৰণে প্ৰয়াস কৰিম। অসম খবৰৰ তৰফৰ পৰা দাদা, যিহেতু সমাগত অসম বিধানসভা নিৰ্বাচনত আপুনি কি ক'ব বা কোনটো দলক আপুনি সমৰ্থন কৰিব? যি দলে ভাল কাম কৰিব তাকে ভোট দিম। হয়, যি দলে ভাল কাম কৰিব তাকে দিম ভোট। বৰ্তমানে মুখ্যমন্ত্ৰীগৰাকীক লৈ আপুনি সন্তুষ্ট নে? সন্তুষ্ট মানে অসন্তুষ্ট বস্তু বাহানি দাম বাঢ়ি গৈছে, এইটোৱে ক'ব লাগে। হয়, এই টকা 12,500 টকা দিলে কি হ'ব মহিলাবিলাক? হয়, এতিয়া বস্তু দাম কমাই দিলে আমি মুখ্যমন্ত্ৰীকে ভোট দিম, হয়, হয় নে নহয়? হয়, মুখ্যমন্ত্ৰীকে ভোট দিম, হয়, আমি বিজেপিকে ভোট দিম। এতিয়া বস্তু দামবিলাক এতিয়া তেলৰ দাম আছিল 180 টকা, এতিয়া 200 টকা হ'ল। দালিৰ দাম হ'ল, চব্জিৰ দাম হ'ল। সেইবিলাক ছাৰে যদি আমাক কমাই দিয়ে, হয়। ধন্যবাদ। এনেই আমি বিজেপিকে দিছোঁ, এইবিলাক ভাল কাম কৰিছে, এইটো কৰকচোন, দুখীয়াৰ অলপ অসুবিধা পাম। এয়া হৈছে সাধাৰণ জনতাৰ মতামত। আপুনি ধন্যবাদ জনাইছোঁ, এইখিনি আপুনি আমাক মন্তব্য দিয়া। ইতিমধ্যে আমি ভিন্ন ব্যক্তিৰ মন্তব্য আমি সংগ্ৰহ কৰিছোঁ। আন এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা আমি জানিবৰ কাৰণে প্ৰয়াস কৰিম। দাদা নমস্কাৰ জনাইছোঁ অসম খবৰ তৰফৰ পৰা। দাদা, আপুনি ইতিমধ্যে দিয়া কওক যে অসম বিধানসভা নিৰ্বাচন সমাগত 2026 চনত, গতিকে সময় সমাগত এজন ভোটাৰৰ পৰা আপুনিও হয়তো সাজু হৈছে। আপুনি কোনটো দলক সমৰ্থন জনাব আপুনিও সাজু হৈছে। আপুনি প্ৰথম পক্ষে কি ক'ব? বিজেপি দলক সমৰ্থন কৰোঁ। বিজেপি দলক আপুনি সমৰ্থন কৰে। যদি দ্বিতীয় প্ৰশ্নটো আপোনাক বিজেপি দলক আপুনি কিয় সমৰ্থন কৰে বা মুখ্যমন্ত্ৰীগৰাকীৰ কাম কাজত লৈ সন্তুষ্ট নেকি? সন্তুষ্ট মুখ্যমন্ত্ৰী। হয়। 2026 চনৰ নিৰ্বাচনত মংগলদৈ সমষ্টিৰ কোনটো দলে বিজয়ী নিশান উলিয়াব বুলি আপুনি ভাবে? এয়া আছিলে সাধাৰণ জনতাৰ মতামত। তেখেতে উল্লেখ কৰিছে যে তেখেতে মুখ্যমন্ত্ৰীগৰাকীৰ কাম কাজক লৈ সন্তুষ্ট। মংগলদৈ সমষ্টিত বিজেপিয়ে তেখেতে ক'লে বিজয়ৰ নিশান উলিয়াব বুলি তেখেতে উল্লেখ কৰিছে। এয়া সাধাৰণ জনতাৰ মতামত। সাধাৰণ জনতাই এইদৰে উল্লেখ কৰিলে যে 26 চনৰ নিৰ্বাচনত কোনটো দলে সাধাৰণ জনতাৰ পৰা তেখেতসকলে সমৰ্থন লাভ কৰিব, সেই কথা তেখেতসকলে উল্লেখ কৰিলে। সিদ্ধান্ত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব নিৰ্বাচনৰ সময়ত, যিহেতু ৰাইজেই ৰজা। নিৰ্বাচন সময়ত ৰাইজেই মূল ভূমিকা গ্ৰহণ কৰে, গতিকে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। আজি এই বিশেষ অনুষ্ঠানটিৰ তৰফৰ পৰা মই জ্ঞানদীপ আহমেদে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ।